এনেকুৱা এটা দিন পাৰ হোৱা নাই য'ত মানুহৰ ভিৰ কম আছে বুলি ক'বলৈ। প্ৰতিটো দিনেই মানুহৰ বহুত সমাগম হয়। আজি ৰাতিপুৱাতে সোনকালে ওলাই লৈ পানীতোলা বৰনামঘৰলৈ বুলি ওলালোঁ। সকলোবোৰ কাম বন আজৰি কৰি ওলালোঁ আৰু বেটায়ো ককাকক সেৱা কৰি লৈ ওলালে। আমি গোটেই তিনিটা বাইকতে ওলালোঁ। যিহেতু আমাৰ গাড়ী নাই সেইকাৰণে আমি বাইকখনতে ৰেডি হওঁ। য'লৈ গ'লে আমি বাইকতে যাওঁ আৰু বাইকত ককাকে আগফালে ধুনীয়াকৈ বহি ল'লে আৰু মোৰ ওচৰত বহিব ক'লেও সিহঁতে নবহে। আৰু যিহেতু বাইপাছ পালোহি, খুব ধূলি আছে, সেইকাৰণে মাজলৈ লৈ নিলোঁ। মোৰ ওচৰতে ধুনীয়াকৈ বহাই ল'লোঁ তাত। বহুত দিনৰ পৰা যাম কৰি ভাবি আছিলোঁ, কিন্তু যাবলৈ সুবিধাকণেই মিলা নাছিলে। আজি সময় এটা উলিয়াই আহি গ'লোঁ পালোহি আৰু বেটাই দেখিছেনে একেবাৰে কেমেৰা উলিওৱাৰ লগে লগে হাঁহিছে তাই মুখখন। আৰু চাবুৱা পালোহি, তেল ডিপুত তেল অলপ ভৰাই লৈ তাৰ পৰা ওলাই আহিলোঁ। আমাৰ গাঁৱৰ পৰা আধা ঘণ্টা লাগে মেইন ৰোডলৈ আৰু ইয়াৰ পৰা আধা ঘণ্টা মেইন ৰোডৰ পৰা। আৰু পালোহি এতিয়া, এঘণ্টা সময় লাগি যায় আহিবলৈ, কাৰণ আমি লাহে লাহে আহিছোঁ। ভৰিত হাত তিয়াই মেলি এতিয়া অলপ বহি ল'লোঁ। তাৰ পৰা চাকি বন্তি জ্বলাই ধুনীয়াকৈ সেৱা কৰি ল'লোঁ। আৰু ইফালে বেটায়ো মেংগ' খাই একেবাৰে পকেটটো পেলাই দিয়া নাই, তাকে লৈ ধুনীয়াকৈ খেলি আছে। আৰু আমি চাহ তাহ খাই ঘৰলৈ আহিলোঁ। তাৰপাছতে আজি আকৌ বিহু আহিছিলে নহয় গছতলৰ, আৰু গছতলৰ বিহু চাবলৈ আহিলোঁ। খুব মানুহৰ কম আছিলে, ছোৱালীও বেছি নাছিলে, চোৱা মানুহো কম। তথাপিও তাকেই চাবলৈ বুলি আমিও ওলাই আহিলোঁ। মোৰ লগত ভণ্টি আহিলে, বাইদেউহঁতো আহিলে, সকলো আহি ধুনীয়াকৈ বিহু চালোঁ। বেছি সময় নকৰিলে, কাৰণ বতৰটো বেয়া কৰি অহাৰ কাৰণে সোনকালে আমি চানা খালোঁ। আৰু ছোৱালীখিনিও গছৰ তলত ধুনীয়াকৈ সেৱা কৰি ল'লে। আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই।